বন্ধুসকল, ভিলেজ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰত দুটা পিটিকা। এটা হ'ল কচুৰ পাতত দিয়া আৰু এটা হ'ল কঁঠালৰ গুটিৰ পিটিকা। কঁঠালৰ গুটি পিটিকা আজি অকণমান বেলেগ ধৰণত লৈ আহিছোঁ। যদি আপোনালোকে কেতিয়াও খোৱা নাই তেতিয়াহ'লে খাই ল'ব। এয়া কচুৰ পাত হয়। এইখিনি মই ৰাতিপুৱা ছিঙি আনিছোঁ আৰু এইখিনি এতিয়া মই পাতত দিম। এয়া পাত এখন কাটি লৈ আহিছোঁ মই। এয়া পাত এখন কাটি লৈ আহি ৰ'দত দিছোঁ আৰু ৰ'দত দিয়াৰ পাছত এয়া লেৰেলি গৈছে। এতিয়া ভাল হয় দিবলৈ। আহকচোন চাই। একেবাৰে চিম্পুল হয়। ইয়াতে অকণমান সৰিয়হ দিম আৰু নহৰু দিম, এটা ভোট জলকীয়া দিম। চাই লওঁ আহক। আৰু এয়া চাওক, কচুৰ পাতখিনি আমি ইয়াতে ধুই ল'ম, ভালদৰে পানীত ধুই ল'ম। এইখিনি আৰু এইখিনি পানীত ভালদৰে ধুই ল'ম। চাওক, এনেদৰে মেলি মেলি ধুই ল'ম। আৰু এইখন পাতখন এনেকৈ কাটি ল'ম। মাজৰ এইডাল কাটি দিম। এই পাতটো আপোনালোকে কুকাৰত দি বনাই খাব পাৰে। বহুত চিষ্টেম আছে ইয়াৰে। আৰু এইটোখন মই এনেকৈ পাৰি দিছোঁ আৰু এয়া মিহি মিহিকৈ কাটিছোঁ। কটাটো একেই, সেইকাৰণে দেখুওৱা নহ'ল। আৰু এইখিনি এনেকৈ দিম। আৰু এইখিনি এনেকৈ দিছোঁ আৰু ইয়াতে এইখিনি দি দিম। আৰু ভোট জলকীয়াটো মই অকণমান ফালি দিম এনেকৈ। অকণমান হালধি দি দিম। হালধিটো অপশ্যনেল হয়, নিদিলেও কথা নাই। কালাৰৰ কাৰণে দিছোঁ। অকণমান নিমখ দি দিম। এতিয়া এনেকৈ বান্ধি দিম। এতিয়া এনেকৈ বান্ধি ল'ম টানকৈ। এনেকৈ বান্ধি ল'ম আৰু এতিয়া জুইত দিম। এয়া মোৰ ৰেডি হৈ গ'ল বান্ধা। ইফালেৰেও বান্ধিছোঁ আৰু এইফালেৰেও বান্ধিছোঁ। এতিয়া জুইত দিওঁ। এতিয়া ইয়াতে জুইত দি ল'ম আৰু পিছত লগ পাই আছোঁ আপোনালোকক। আৰু আমাৰ এয়া কচুৰ পাত জুই দিয়া হৈ গ'ল। চাই লওঁ আহক। আৰু এয়া হৈ গ'ল।
ধুনীয়াকৈ সিজি গৈছে। ধুনীয়াকৈ সিজি গৈছে। এয়া হৈ গ'ল। আৰু এতিয়া আমি একে জুইতে কঁঠালৰ গুটি পুৰিম। এয়া কঁঠালৰ গুটিকেইটা মই ফালি দিছোঁ, অকণমান ফালি দিছোঁ। নহ'লে চিটিকি আহিবৰ ভয়। এনেকৈ ফালি দিম, দি জুইত দিম। এয়া কঁঠালৰ গুটি ফালি জুইত দিছোঁ আৰু কঁঠালৰ গুটি পিটিকা হ'ব আৰু লগ পাই আছোঁ। আৰু এয়া চাওক, নহৰু পোৰা আৰু কঁঠালৰ গুটি পোৰা মোৰ হৈ গ'ল। এয়া চাওক, এয়া পোৰা কঁঠালৰ গুটি, এয়া পোৰা নহৰু, এয়া পিঁয়াজ, এয়া দুটা জলকীয়া লৈছোঁ আৰু ইয়াতে অকণমান নাৰিকল দিম। ইয়াতে অকণমান সৰিয়হৰ তেল দি দিম। অকণমান নিমখ দি দিম। এতিয়া আমি এনেকৈ পিটিকি দিম। নাৰিকল দিলে টেষ্টটো বহুত ধুনীয়া হয়। আপোনালোকে যদি কেতিয়াও খোৱা নাই খাই চাবচোন, বহুত ধুনীয়া হয়। আৰু এইখিনি কচুৰ পাত আমাৰ, এইখিনি সৰিয়হ দিছিলোঁ আৰু এইটো ভোট জলকীয়া। ইয়াতে অকণমান মিঠাতেল দি দিম। নিমখটো আমি আগতে দিছিলোঁ। এতিয়া এইখিনি পিটিকি ল'ম। হাতেৰে পিটিকি খোৱাৰ মজাই বেলেগ, নহয়নে? এয়া কচু পিটিকা আৰু এয়া কঁঠালৰ গুটি পিটিকা। কি কৰিছা তোমালোকে? ম'ম' খাই কোনে পৰিব? বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া সৰ্বপ্ৰথমে ভিডিঅ'বোৰ চাবলৈ পাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।